এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব। গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰ। Assalamu alaikum everyone, welcome to my channel Sheikh Musaddiq Informational. So তোমালোকে শর্ট ভিডিওখনত তোমালোকে চাব পাৰিছা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথাষাৰ কি ক'ল, কথাষাৰ মন কৰিবলগীয়া হয়। চ' এইবাৰ গাৰ্লছসকলৰ কাৰণে যিটো পাৰ্চেণ্টেজ হ'বলগীয়া আছিল সেইটো 75% লগা কথা আছিল, কিন্তু কিবা কাৰণত কিবা প্ৰব্লেমৰ কাৰণে এইটো পাৰ্চেণ্টেজটো ছেমে থাকিল। গাৰ্লছৰ কাৰণে 60% আৰু বয়ছৰ কাৰণে 75%। এইবাৰ ইকুৱেলিটি কৰিব লগা আছিল 75% গাৰ্লছৰ কাৰণেও লাগিলেহেঁতেন যদি এই ৰুলটো কাৰ্যকৰী কৰিলেহেঁতেন। চ' এইবাৰ তোমালোকে সেইটো কথা লৈ চিন্তা কৰিব নালাগে যে 75% মই পোৱা নাই, মই গাৰ্লছ হওঁ আৰু মই এইবাৰ স্কুটি নাপাওঁ। এইটো কথা এইবাৰৰ কাৰণে এইটো মিছা হয়। আৰু 60%তে এইবাৰ তোমালোকে আৰামছে স্কুটি পাই যাবা আৰু মেৰিট লিষ্টত তোমালোকৰ নাম আহি যাব, এইটো চিন্তা নকৰিবা। কিন্তু ইয়াৰ পিছৰ পৰা গাৰ্লছসকলক সজাগ হোৱা দৰকাৰ, কাৰণ 75% এটা ভাল পাৰ্চেণ্টেজ আৰু ইয়াৰ কাৰণে হাৰ্ড ৱৰ্ক লাগে। বয়জ গাৰ্লছসকলৰ কাৰণে ছেম হাৰ্ড ৱৰ্কটো সকলোৰ কাৰণে ছেমে লাগে। চ' এটা ইকুৱেলিটিৰ ছিষ্টেম আহি যাব। এইটো কিছুমানৰ কাৰণে হয়তো এইটো বেয়া হ'ব, কিন্তু এইটো ছিষ্টেমটো ভাল হৈ যাব, সকলোৰ কাৰণে ইকুৱেলিটি আহি যাব। চ' তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা। মোৰ ফালৰ পৰা সকলোৰ কাৰণে বেষ্ট উইচ থাকিল। আৰু তোমালোকে ভিডিঅ'খন তোমালোকৰ জুনিয়ৰক শ্বেয়াৰ কৰিবা, যাতে সেই তোমালোকৰ জুনিয়ৰ গাৰ্লছসকলে যাতে এই কথাষাৰ জানি পায় যে ইয়াৰ পিছৰ পৰা 75% লাগিব আমাক স্কুটিৰ কাৰণে। কাৰণ বহুতে স্কুটিৰ আশা এটা ৰাখে যে মই 60% পালে আৰামছে স্কুটি পাই যাম, কিন্তু এইবাৰ ইয়াৰ পিছৰ পৰা যে 75% লাগিব সিহঁতে হয়তো এইটো নাজানে আৰু ইয়াৰ কাৰণে পিছত ৰিগ্ৰেট কৰিব। চ' তোমালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিবা, সিহঁতেও যাতে গম পায় দৰকাৰী কথাখিনি। চ' আজিৰ কাৰণে ইয়াতে থাকিল, আৰু পিছত নতুন আপডেট নাইবা মেৰিট লিষ্টৰ লগত জড়িত কিবা নতুন আপডেট আহিলে তোমালোকক মই জনাম। আৰু চেনেলখনৰ সৈতে থাকিবা, চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা নতুন আপডেটছৰ কাৰণে। চ' বাই, আসসালামু আলাইকুম।